আপোনালোকে ৰৈ যোৱা দালি খাই আমনি পায় নেকি? যদি আমনি পায় কি কৰে সেই দালিখিনি পেলাই দিয়ে নেকি? যদি পেলাই দিয়ে এতিয়াৰ পৰা পেলাই নিদিব আৰু এনেদৰে মোৰ নিচিনাকৈ ধোচা বনাই খাব। বহুত টেষ্টি হয় খাবলৈ। এবাৰ বনাই খালে বাৰে বাৰে খাব মন কৰিব। আৰু স্বাগতম জনাইছোঁ মোৰ কিচেনলৈ। আৰু আপোনালোকে ভিডিঅ'টো চাব। ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব আৰু ফ্ৰেণ্ডছ আৰু ফেমিলিৰ মাজত শ্বেয়াৰ কৰি দিব। আৰু যিসকলে এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ অল কৰি দিব। আৰু এইখন ধোচা বনাওঁতে ৰাতিৰ যিকোনো দালি ল'ব পাৰে, মুগ মচুৰ যিকোনো দালি ল'ব পাৰে। আৰু মই লৈছোঁ মাটিমাহৰ দালি। আৰু মই মিডিয়াম চাইজৰ এটা ষ্টিলৰ বাতি লৈছোঁ আৰু বাতিটোত মই এক বাতি মাটিমাহৰ দালি লৈছোঁ। আৰু ইয়াতে লৈছোঁ মই একাপ দৈ আৰু ইয়াতে লৈছোঁ মই কল খাৰ। আপোনালোকে ইয়াৰ পৰিৱৰ্তে চ'ডা খাৰো ব্যৱহাৰ কৰিব পাৰে, কাৰণ মই ইয়াতে চ'ডা খাৰ ব্যৱহাৰ নকৰোঁ। আৰু এই খাৰখিনি ব্যৱহাৰ কৰিলে ধোচাখন কুৰকুৰীয়া আৰু ছফ্ট হ'ব। আৰু মই এতিয়া দালিখিনি ঢালি দিছোঁ গ্ৰাইণ্ডাৰ জাৰ এটাত আৰু এইখিনি দি গোটেইখিনি বস্তু একেলগে দি এইখিনি পিচি ল'ম। আৰু মই দিছোঁ ইয়াতে যিমানখিনি ইয়াতে দালি দিছিলোঁ সিমানখিনি জোখেৰে মই দিম ইয়াতে চুজি দিছোঁ ইয়াতে মানে সম পৰিমাণে দিছোঁ, সমানে দিছোঁ ইকুৱেল। আৰু ইয়াতে দিছোঁ মই আধা কাপ দৈ আৰু মই দৈখিনিও ইয়াতে দিম। আৰু ইয়াতে দিম মই কলখাৰখিনি। গোটেইখিনি বস্তু একেলগে দি মই এইখিনি গ্ৰাইণ্ডাৰত পিচি ল'ম। ইয়াতে আধা চামুচ নিমখ দিছোঁ, কাৰণ ইয়াত দালিত নিমখ দিয়াই আছে আৰু চুজিখিনি নিমখ দিব লাগিব, নহ'লে নিমখৰ পৰিমাণটো কম হ'ব, টেষ্টটো বেলেগ আহিব। সেইকাৰণে নিমখখিনি দি মই এইখিনি এতিয়া পিচি ল'ম। পিচি লোৱা হ'ল আৰু এনেকুৱা ধৰণৰ এটা পেষ্ট তৈয়াৰ হৈছে। আৰু চুজিখিনি এতিয়ালৈকে মানে গ্ৰাইণ্ড হোৱা নাই, পিচা হোৱা নাই। আৰু এইখিনি আৰু অলপমান মানে এনেকৈ 5 মিনিটৰ কাৰণে এটা বাতিত ঢালি থৈ দিম। আৰু এনেকুৱা ধৰণৰ মানে ডাঠ হৈছে, চাইছেনে? আৰু ইয়াতে যিমানখিনি পানীৰ প্ৰয়োজন হ'ব সিমানখিনি পানী ইয়াতে ব্যৱহাৰ কৰিম। আৰু যেনেকুৱা ধোচাৰ মিশ্ৰণখিনি ইয়াতে মানে বেছি ডাঠ নহয়, বেছি পনীয়া নহয়, তেনেকুৱা ধৰণৰ ৰাখিব লাগিব। আৰু এতিয়া মই চাইছেনে চুজিখিনিও ফুলি গৈছে। আৰু এতিয়া মই ধোচাৰ মিশ্ৰণখিনিও তৈয়াৰ হৈ গৈছে। আৰু এতিয়া গেছৰ ফ্লেমত এখন পেন বহাই দিম। আৰু পেনখনত মই অকণমান তেল লগাই দিছোঁ ব্ৰাছেৰে। মই ইয়াতে ব্ৰাছ ব্যৱহাৰ কৰিছোঁ। আৰু তেলখিনি এতিয়া মই মুচি ল'ম। আৰু ইয়াতে পানীখিনিও মই এতিয়া মুচি ল'ম, কাৰণ টাৱাখন মানে অলপ গৰম থাকিব লাগে ধোচা বনাওঁতে, নহ'লে ধোচা যিটো চেপ আছে সেইটো টাৱাখনত নুঠে। সেইকাৰণে টাৱাখন অলপ গৰম থাকিলে ধোচাৰ চেপটো মানে সহজতে এইটো উঠি আহে। আৰু এনেকৈ মই এখন ধোচা তৈয়াৰ কৰিছোঁ। আৰু এতিয়া মই এখন গৰম হ'বলৈ দিম। যেতিয়া এখন কুৰকুৰীয়া হয়, যেতিয়া সিজি যায় তেতিয়া এখন ওলটাব লাগিব। আৰু আপোনালোকে যিকোনো মানে যদি মছলা দিব খোজে ইয়াৰ ওপৰত মছলা দিব পাৰে। আৰু এইখন হ'ল মোৰ প্লেন ধোচা। আৰু মই আৰু এখন ধোচা বনাইছোঁ, সেইটোও ইয়াতে আছে। সেইখন হ'ল আলু মছলা ধোচা, আপোনালোকে ইয়াতে চাব পাৰিব। আৰু দুখন ধোচা এনেকৈ দালিৰে বনাইছোঁ মই। আৰু এইখন সময় ৰৈ যোৱা দালিৰে, যদি আপোনালোকৰ দালি ৰৈ যায় এনেকৈ ধোচা বনাই খাব, বহুত টেষ্টি হয় খাবলৈ। আৰু যদি আপোনালোকে দালিখিনি পেলাই দিব নোখোজে তেতিয়া এনেদৰে মোৰ নিচিনাকৈ ধোচা বনাই খাওক। যিকোনো ধোচা সহজভাৱে বনাব পাৰিব। আৰু এইখন ধোচা বনাওঁতে একো বস্তু নালাগে, চাইছেনে? অনলি 3টা ইনগ্ৰিডিয়েণ্টছ হ'লে হ'ল। আৰু এতিয়া মই বনাম এখন মছলা ধোচা। এতিয়া মই আলুৰ চব্জিখিনি বনাই থোৱা আছিল মোৰ, তো সেইখিনি লৈ আহিছোঁ। আৰু সেইখিনি মই ইয়াতে দিম। যেতিয়া মোৰ মানে ধোচাখিনি আধা সিজা হয় তেতিয়া মই ইয়াতে মোৰ আলুৰ মছলাখিনি দি দিম। আৰু মোৰ এই আলু আৰু টমাটৰ চব্জিখিনিও বনাই থোৱা আছিল, সেইখিনি মই ইয়াতে দি এখন মছলা ধোচা তৈয়াৰ কৰিম। আৰু আপোনালোকে এনেকৈ দি বনাই খাব পাৰিব। মছলা ধোচা যিকোনো ধোচা বনাই খাব পাৰিব। এতিয়াৰ পৰা যিকোনো দালি নৰক কিয় পেলাই নিদিব আৰু মোৰ দৰে ধোচা বনাই খাব, বহুত টেষ্টি হয়। আৰু এনেকৈ দিনৰ নাইবা ৰাতি ৰৈ যোৱা দালিৰে ধোচা বনাই খাওক, বহুত টেষ্টি হয়। এবাৰ বনাই খালে বাৰে বাৰে খাব মন কৰিব। আৰু এতিয়া বাই বাই, লগ পাই আছোঁ আন এটা ৰেচিপি ব্লগত।